হেল্ল' বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। অসমত নতুনকৈ চাকৰি ওলাইছে। আপোনালোকে হয়তো গমেই পোৱা নাই, আৰু আমি গম নোপোৱাকৈ বহু চাকৰি এনেকৈ বেলেগে চাকৰি কৰি থাকে। তো আহক আমি জানো অসমত কি চাকৰি ওলাইছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন ছ'চাইটি চাকৰি ওলাইছে, আৰু 40টাকৈ নতুন পদ মুকলি হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰে দ্য জব ইন আছাম নামৰ ৱেবছাইটত গৈ, আৰু ঘৰত বহিয়ে মোবাইলৰ পৰা এপ্লাই কৰিব পাৰে আপোনালোকে এই চাকৰিত। আৰু শিক্ষাগত অৰ্হতা হ'ব লাগিব BA পাছ। আৰু যিসকল শিক্ষিত যুৱক যুৱতীয়ে ঘৰত বহি আছে তেখেতসকলৰ কাৰণে বিনম্ৰ অনুৰোধ, আপোনালোকে যাতে এপ্লাই কৰে। আৰু শিক্ষাগত অৰ্হতা হৈছে BA পাছ কৰা যিসকল ল'ৰা ছোৱালীয়ে বহি আছে ঘৰত, আপোনালোকে এপ্লাই কৰিব পাৰে মোবাইলৰ পৰাই দ্য জব ইন আছাম নামৰ ৱেবছাইটত গৈ। সবিশেষ জানিব পাৰিব তাত। আৰু আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। আৰু যদি আপোনালোকে এপ্লাই কৰা নাই তেতিয়াহ'লে এপ্লাই কৰি লওক, আৰু যদি আপোনালোকে এপ্লাই কৰিছেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে শিক্ষিত যুৱক যুৱতীসকলে এই ভিডিঅ'টো পায়, যাতে তেখেতসকলে এপ্লাই কৰিব পাৰে। আপোনালোকৰ ভালেই আমাৰ ভাল। লগতে আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এনেকুৱা নতুন নতুন লেটেষ্ট ভিডিঅ'বোৰ লৈ আহিম আপোনালোকৰ কাৰণে। আৰু এতিয়া আমি ক্ৰম ব্ৰাউজাৰত যাই দ্য জব ইন আছাম নামটো ক্লিক কৰিম। আৰু মই আগতে যিহেতুকে দ্য জব ইন আছাম নামৰ চাৰ্চ কৰিছিলোঁ, তো আছে মোৰ তাত। এতিয়া চাৰ্চ কৰিছোঁ আকৌ এবাৰ, আৰু আপোনালোকেও চাৰ্চ কৰি চাব পাৰে দ্য জব ইন আছাম নামটো, আৰু তাত সবিশেষ জানিবলৈ পাৰিব। আৰু এতিয়া পেজটো খোলা গ'ল। অসমৰ চাকৰি দ্য জব ইন আছাম নামটো আহি গৈছে, আৰু আপোনালোকে ঘৰত থাকি এপ্লাই কৰিব পাৰে সকলো ধৰণৰ চাকৰি। আৰু এই ৱেবছাইটৰ ন'টিফিকেশ্যনসমূহ পাই থাকিবলৈ আপোনালোকে ইয়াত তলত থকা য়েছ বাটনটো টিপি দিয়ক, আৰু আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু আপোনালোকে দেখি আছে ফেচবুক পেজ, হোৱাটছআপ আৰু ফেচবুক গ্ৰুপ। আপোনালোকে ইয়াৰ দ্বাৰাও লিংক কৰি কিনে চাব পাৰে আৰু লিংক কৰিব পাৰে। আৰু এতিয়া আমি ফেচবুকত গৈছোঁ, আৰু ইয়াত লগ ইন কৰিব লাগিব আপোনাৰ ফেচবুকৰ আইডিৰ সৈতে, আৰু নতুন ক্ৰিয়েট কৰিব পাৰে। আৰু তাৰপিছত হৈছে হোৱাটছআপ কৰিবলৈ হ'লে আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব, হোৱাটছআপ মেছেঞ্জাৰ নামৰ। আৰু এতিয়া আমি ইয়াত ক্লিক কৰি যাম, আৰু ইয়াত ক্লিক কৰাৰ লগে ডাউনলোড বুলি আহিব। আমি এতিয়া ডাউনলোড নকৰোঁ, কাৰণ আমি দ্য জব ইন আছাম নামৰ ৱেবছাইটটো খুলিয়ে থাকোঁ বা চায়ে থাকোঁ, আমি তাত পায়ে থাকোঁ। আৰু তাৰ তলত আছে আপোনাৰ ফেচবুক, আকৌ ফেচবুক গ্ৰুপ। আৰু ফেচবুক গ্ৰুপত গ'লেও এনেদৰে আপোনালোকে লিংক বা ক্ৰিয়েট কৰিব পাৰে, বা আগৰ আপোনাৰ ফেচবুকৰ ID বহাব পাৰে। আৰু লিংক কৰাৰ পিছত আপোনালোকৰ তাত ন'টিফিকেশ্যনবোৰ আহি থাকিব। আৰু আমি পেজটোত আহিলোঁ ৱেবছাইটত, আৰু ৱেবছাইটৰ পেজটোত ৰিটাৰ্ণ আহিলোঁ আমি। সেয়া ৰিটাৰ্ণ আহি আকৌ আমি ইয়াত ক্লিক কৰি দিম। আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এই চাকৰিটোৰ সবিশেষ আমাক এতিয়া জনাব। আৰু এই চাকৰিটো হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন ছ'চাইটি চাকৰি, আৰু 40টা নতুন পদ মুকলি। অৰ্হতা গ্ৰেজুৱেট হ'ব লাগিব। আৰু ইয়াত লাষ্ট ডেট লিখা আছে 11/6/2020। আপোনালোকে লাষ্ট ডেটৰ আগত এপ্লাই কৰিব পাৰে, আৰু ইয়াৰ পৰাই এপ্লাই কৰিব পাৰে দ্য জব ইন আছামৰ পৰাই। আৰু কি পোষ্ট খালী আছে তলত সবিশেষ জানিব পাৰিব। আপোনালোকে দ্য জব ইন আছামত গৈ চাব পাৰে। আৰু এই ভিডিঅ'টোৰ তলত মই তাৰে দ্য জব ইন আছামৰ লিংকটো দি দিম, আপোনালোকে ক্লিক কৰিব পাৰে। আৰু ক্লিক কৰি দ্য জব ইন আছামৰ ৱেবছাইটত গৈ আপোনালোকে চাকৰি এপ্লাই কৰিব পাৰে, যিসকল গ্ৰেজুৱেট। আৰু এনেদৰে নতুন নতুন ভিডিঅ'বোৰ লৈ আহিম, আপোনালোকে চাই থাকিব। লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।